নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ প্ৰথমটো ভিডিঅ' হয় আমাৰ আমি আজি চ্যালেঞ্জিং ভিডিঅ' বনাব আহিছো মোৰ নাম হ'ল সাহিল আৰু মোৰ লগত আছে মোশাৰফ আমি দুজন বন্ধু হয় এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে আৰু মৰমতে যদি ভাল লাগে ভিডিঅ'টো কমেন্ট কৰি দিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচাৰে আপোনালোকে ক'ব কমেন্টত ক'ব আৰু বাকিখিনি মোশাৰফ ছাৰে ক'ব এতিয়া হৈছে আমাৰ এটা এইটো চ্যালেঞ্জটো হৈছে কেনেকুৱা নিয়মত হ'ব এইটো জানিব লাগিব আমি ইয়াত গ্লাছ লৈ লৈছো মাজা 1 লিটাৰ মই লৈছো সাহিলে লৈছে 1 লিটাৰ গোটেইখিনি গ্লাছত ঢালা হ'ব ঢালাৰ পিছত এটা টাইমিং লগোৱা হ'ব যোনে খাই প্ৰথমে শেষ কৰে সেই জিকিব আৰু জিকিলে লগত আছে এটা পুৰস্কাৰ মই মোৰ ফালৰ পৰা 500 টকা আৰু মোৰ ফালৰ পৰা 500 টকা 1000 টকা থাকিব আহিলে দিব 500 1000 টকা যোনে জিকিব টকাটো লৈ যাব আৰু যোনে হাৰিব তাৰ গ'ল ঠিক আছে আৰম্ভ কৰো আৰম্ভ কৰো ঠিক আছে গ্লাছটো ঢালাৰ পিছত টাইমিং লগোৱা হ'ল ঠিক আছে লিখিব পাৰিবা জানো তুমি পাৰিবা নেকি এইটো গাইজ গ্লাছত ঢালি লৈছো এনেকে তো গাইস 8 গ্লাস হৈছে এটো গ্লাস ভৰাই লৈছে গ্লাস হৈছে 8 গ্লাস হৈছে তোমাৰ 8 গ্লাসে নেকি 8 গ্লাস হৈছে 8 গ্লাস হৈছে 8 গ্লাস কিনি অলপ আছে মিলাই দি দিয়া তো গাইস ভিডিও আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ দিম কোনোবাই যদি ফেসবুক পেজৰ পৰা চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিম ফলো কৰি দিছে ফলো কৰি দিব ঠিক আছে ন স্টার্ট টাইমিংটো লগাবা স্টার্ট করো বটলটো থৈ দিয়া সাইডত স্টার্ট কৰিবা 1 2 স্টার্ট কোন জিকিব ক'ব এই পেট ভৰি গ'ল দেই কি হ'ল আৰু খাব 1 লিটাৰ হয় ন ইমানখিনি পেট ভৰি গ'ল তো গাইস বহুত কষ্ট হৈ আছে 1 লিটাৰ নাযায় আৰু হাৰিলো হাৰি যাম দেখোন 500 টকা গ'ল মোৰ
মই হাৰিছো নোৱাৰি আছে আৰু বে। পেট ভৰি গ'ল সঁচাকে। হাৰি গলা নাই হাৰিলো। হাৰি গ'লো। পেট ভৰি গ'ল, খাব নোৱাৰো আৰু। হাৰিছা 500 টকা গ'ল, মেৰা বেকাৰ গ'ল 500 টকা। সেইটো গাইছ লৈ লৈছো। নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে ভাবিছিলো মই খাই শেষ কমেণ্ট কৰিম কৰিব। বুলি। ভাবিছিলো খাই মই শেষ কৰিম বুলি, নোৱাৰিবা তুমি খাই শেষ কৰি দিলা। তে কোৱা আৰু কি কবা? ভিডিঅ'টো যদি ভাল পায় আৰু ক'ব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকক মনোৰঞ্জন দিব পাৰিম কমেণ্ট বক্সত লিখিব। কণ্টেণ্টটো ক'ব, কেনেকুৱা কণ্টেণ্ট লাগে আপোনালোকক। বাকী আজিলৈ সমাপ্ত। কিবা যদি ভুল হৈছে, আমাৰ প্ৰথম ভিডিঅ' হয় সেইটো কাৰণে ইমান তেনেকুৱা ৰেছপন্স নাপাব পাৰোঁ, তেনেকুৱা ক'ব পৰা নাই মানে ধৰক। কৈ দিব কিবা ভুল হ'লে আৰু ক'ব নোৱাৰিলে কিবা কেনেকৈ ক'ব লাগে কি কথা। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।